অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কৈছে যে লোকসভাৰ কংগ্ৰেছৰ উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ 3গৰাকী সদস্যই বিদেশী। এই কথাটো আমি হয় বুলি ধৰি লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰতো 3গৰাকী সদস্যই স্বদেশী, কিন্তু এটা ডাঙৰ প্ৰশ্ন মনলৈ আহিছে যে গৌৰৱ গগৈৰ পৰিয়ালৰ সেই বিদেশী সদস্য কেইগৰাকীৰ নামত কিন্তু আমি সা সম্পত্তিৰ পাহাৰ গঢ়া কথা আমি শুনিবলৈ পোৱা নাই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ নামত আমি ৰিজৰ্টৰ কথা শুনিছোঁ, কোম্পানীৰ কথা শুনিছোঁ, চাহ বাগিচাৰ কথা শুনিছোঁ, নিউজ চেনেলৰ কথা শুনিছোঁ, প্ৰাইভেট স্কুলৰ কথা শুনিছোঁ, চাৰিওফালে শ শ বিঘা মাটিৰ কথা শুনিছোঁ, বিজনেছৰ কথা ক'লে শেষেই নহ'ব। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, কাৰোবাৰ পিতৃ 15 বছৰ শাসনত আছিলে, মুখ্যমন্ত্ৰী হৈ আছিলে, তেওঁৰ পুত্ৰই বিদেশৰ ছোৱালী বিয়া পাতিছে, সেই সূত্ৰে বোৱাৰীগৰাকী বিদেশী বা ল'ৰা ছোৱালী তেওঁৰ বিদেশী। এই কথাটো অসমৰ ৰাইজৰ কাৰণে বেছি ক্ষতিকাৰক নে কাৰোবাৰ পৰিয়ালৰ সদস্য স্বদেশী আৰু সেই মানুহগৰাকীয়ে স্বদেশী নিজৰ মানুহখিনিকে লুণ্ঠন চলাই নিজৰ পৰিয়ালৰ নামত হাজাৰ হাজাৰ শ শ কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িছে। এই দুটা কথা বতৰা, এই দুটা পৰিয়ালৰ, এটা পৰিয়াল স্বদেশী, এটা পৰিয়ালৰ 3গৰাকী সদস্য বিদেশী, এটা পৰিয়ালৰ 3গৰাকী সদস্য স্বদেশী, এই দুটাৰ ভিতৰত ক্ষতিকাৰক অসমৰ ৰাইজৰ কাৰণে কোনটো? আমি ৰাইজলৈ এই প্ৰশ্নটো এৰিছোঁ যে এগৰাকীৰ বিদেশী, তেওঁৰ নামত কিন্তু সা সম্পত্তিৰ দুৰ্নীতিৰ কথা আমি শুনা নাই। এগৰাকী স্বদেশী বুলি কয়, কিন্তু সেই স্বদেশী মানুহক লুণ্ঠন চলাই আকৌ শ শ হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ নাম কৰি পেলাইছে। গতিকে এই তিনিজন সদস্যৰ কথা ওলাইছে আজি, আৰু এই প্ৰশ্নটো ৰাইজৰ ওচৰলৈ এৰিছোঁ। বাকী বিদেশী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি নিজৰ পৰিয়ালত চায়, আমাৰ যদি আমি ডাঙৰ ডাঙৰ মানুহবিলাকৰ কথা চাওঁ, স্বনামধন্য শিল্পী ভাৰতৰত্ন প্ৰয়াত ভূপেন হাজৰিকাদেৱৰ সিদিনা বিদেশী পুত্ৰক আনি আমি আজি সম্বৰ্ধনা জনাইছোঁ। গতিকে নাগৰিকত্ব বা বৈবাহিক সূত্ৰে কোনোবা বিদেশী হয়, কোনোবা স্বদেশী হয়, সেইটো বেলেগ কথা। কিন্তু আজিৰ প্ৰশ্নটো অসমৰ ৰাইজলৈ এৰিছোঁ যে বিদেশী হৈ অসমৰ মানুহৰ একো ক্ষতি নকৰি বা অসমৰ মানুহৰ টকা পইচা, অসমৰ উন্নয়নৰ কাৰণে অহা টকা পইচা দুৰ্নীতি নকৰাটো ভাল, নে স্বদেশীৰ নাম লৈ অসমৰ ৰাইজৰ নামত অহা টকা পইচা ক্ষমতাৰে বলিয়ান হৈ ক্ষমতাৰ অপব্যৱহাৰ কৰি দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়াটো অসমৰ ৰাইজৰ কাৰণে বেছি ক্ষতিকাৰক? এই প্ৰশ্নটো ৰাইজৰ ওচৰলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।